বন্ধু উঠিলা নে? পাইছো। হ'ব ওলাই আছো 7:30 পাই যাম। হয় নেকি? ঠিক আছে হ'ব দিয়া। অ'কে দিয়া। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক মই জনাব বিচাৰিছোঁ যে যদি আপোনালোকে গ্ৰাম্যানুভূতিৰ ইয়াৰ আগৰ পাৰ্ট দুটা চোৱা নাই তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংক দুটা দি দিম। আপোনালোকে তাত ক্লিক কৰি আগৰ এপিছ'ড দুটা চাই ল'ব পাৰিব, কিয়নো এই ভিডিঅ'টোত মই গ্ৰাম্যানুভূতিৰ যিখিনি নতুন সংযোজন আছে আচলতে সেইখিনিহে মই অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু বহুতে কমেণ্টত দি আছিলে গ্ৰাম্যানুভূতিলৈ আপোনালোকে কেনেকৈ যাব পাৰিব আৰু গ্ৰাম্যানুভূতিলৈনো কেনেকৈ যাব পাৰিব সেইখিনি মই অকণমান দেখুৱাব চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া যিহেতু মই তেজপুৰৰ ফালেদি আহি আছোঁ, তেজপুৰৰ ফালেদি যদি আপুনি লখিমপুৰ সোমায় তেনেহ'লে লখিমপুৰ সোমোৱাৰ ঠিক বাওঁ ছাইডে আপোনালোকে দেখিবলৈ পাব এটা ধুনীয়া দুৰ্গা মন্দিৰ, আৰু দুৰ্গা মন্দিৰটো সাৰি পেলাই আপুনি টাৰ্ণিংটো লৈ সোঁ ছাইডে দেখিবলৈ পাব এটা ধুনীয়া গণেশ মন্দিৰ। আৰু এইখিনি সৰাৰ পিছতে আপোনালোকে টাউন সোমাব। টাউনত যেতিয়া মেইন টাউন সোমাব তেতিয়া প্ৰথমতে আপোনালোকে ট্ৰেফিক পইণ্টটো পাৰ কৰিব। তাৰ নেক্সট আপোনালোকে এটা ট্ৰেফিক পইণ্ট পাব, এইটো হৈছে এটা চাৰিআলি, আৰু এই চাৰিআলিটোৰ পৰা আপোনালোকে সোঁ ছাইড ল'ব লাগিব। সোঁ ছাইডে আপোনালোকে লোৱাৰ পিছতেই আচলতে সোঁ ছাইডৰ যিটো ৰাস্তা হৈছে সেইটোৰ নাম হৈছে KB ৰোড। আপোনালোকে এতিয়া বৰ্তমান KB ৰোডত সোমাই আছে, আৰু KB ৰোডেদি আপোনালোকে আগুৱাই যাব লাগিব। আৰু KB ৰোডত আপোনালোকে সোমাই অলপ দূৰ যোৱাৰ পিছতেই বাওঁ ছাইডে এটা ধুনীয়া নামঘৰ পাব, এইটো হৈছে কুলিমালী নামঘৰ। আৰু এইটো নামঘৰ পাৰ হোৱাৰ পিছতে আপোনালোকে পাব, অকণমান দূৰ আহি আপোনালোকে পাব এটা তিনিআলি, এইটো হৈছে বৰমূৰীয়া তিনিআলি, আৰু আপোনালোকে বাওঁ ছাইডে সোমাই যাব লাগিব। যিটো ইটা ৰাস্তা আছে বাওঁ ছাইডে আপোনালোকে সোমাই আহিব, আৰু অলপ দূৰ অহাৰ পিছতেই আপোনালোকে আকৌ পাব এটা তিনিআলি, আৰু এই তিনিআলিটোৰ পৰা আপোনালোকে বাওঁ ছাইডে সোমাই দিব। বাওঁ ছাইডে যিটো ইটা ৰাস্তা আছে সেইটোৰ পৰাই আৰম্ভ হৈছে গ্ৰাম্যানুভূতিলৈ যোৱাৰ যিটো ৰাস্তা আছিলে সেইটো। আচলতে মোক ক্ষমা কৰিব, কাৰণ মই মোবাইলত ৰেকৰ্ডিং কৰাৰ কাৰণে ভিডিঅ'টো যথেষ্ট কপি থাকিলে। আৰু এনেকৈ অলপ দূৰ আগুৱাই অহাৰ পিছতেই আপোনালোকে এটা ধুনীয়া নামঘৰ পাব। সোঁ ছাইডে এটা ধুনীয়া নামঘৰ দেখিব, আৰু এই নামঘৰটোৰ পৰা অকণমান দূৰ আগবাঢ়ি অহাৰ পিছতে আপোনালোকে পাব গ্ৰাম্যানুভূতি। নমস্কাৰ, মোৰ নাম হৈছে অভিজিত গোস্বামী। আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ, কাৰণ মই আজিৰ 1 বছৰমান আগতে এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোত ইমানখিনি আপোনালোকে সঁহাৰি দিলে, সেইকাৰণে ভাবিলোঁ মই সেই ঘৰটোলৈ আকৌ আহিম, আকৌ আপোনালোকক সেই ঘৰটোৰ নতুনত্ব যিখিনি হ'ল, কাৰণ 1 বছৰ আগতেই কৰিছিলোঁ, আৰু সকলোবিলাক মই আপোনালোকক ভাবিলোঁ 1 বছৰ আগৰ যিহেতু ভিডিঅ'টো চাই আপোনালোকে ইমান ভাল পালে, গতিকে এতিয়ানো আকৌ কি নতুনত্ব আনিলে সকলোবিলাক মই আপোনালোকক খুব কম সময়ৰ ভিতৰত দেখুৱাবলৈ আজি চেষ্টা কৰিম। বহুত ৰাতিপুৱাই আজি উপস্থিত হ'লোঁ, দীপলত অকণ আমনি কৰিম, কাৰণ মই প্ৰায় 7:30 মানত ইয়াত পালোহি, আৰু এতিয়া আপোনালোকক দেখুৱাম, কাৰণ মই আহি পাই পেলাই এটা ধুনীয়া বস্তু দেখিলোঁ। মোৰ বেক চাইডে আপোনালোকে দেখিছে এটা ষ্ট্ৰীট লাইব্ৰেৰী আছে, আৰু ইয়াত শনি আৰু দেওবাৰে ল'ৰা ছোৱালীবিলাক আহি পেলাই ইয়াৰ পৰা কিতাপ লৈ পেলাই তেখেতসকলে ইয়াতে পঢ়ে, আৰু কিছুমান অনুষ্ঠান তেখেতসকলে শনিবাৰ আৰু দেওবাৰে ইয়াতে কৰে। আৰু আহক আমি ঘৰলৈ এতিয়া সোমাই যাম, আৰু ঘৰখনত কিমান নতুনত্ব আহিলে, আৰু আচলতে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম গ্ৰাম্যানুভূতিৰ ফিউচাৰ প্লেনিংটো কি হয়, সবিশেষ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ, আমি তেখেতৰ ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। গ্ৰাম্যানুভূতিত উপস্থিত হৈ আপোনালোকে গেটখনৰ ঠিক বাওঁ ছাইডে দেখিবলৈ পাব এটা ধুনীয়া ষ্ট্ৰীট লাইব্ৰেৰী, আৰু এই ষ্ট্ৰীট লাইব্ৰেৰীটো প্ৰতিষ্ঠা কৰিছে লখিমপুৰৰ মহিলা যুৱা মঞ্চ প্ৰগতি মঞ্চৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছে। আৰু প্ৰথম ভিডিঅ'টোত চাগে আপোনালোকে দেখিছিলে গেটখনত কোনো ধৰণৰ ৰং কৰা হোৱা নাছিলে, আৰু বৰ্তমান গেটখনৰ ওপৰতে এটা ধুনীয়াকৈ বাটচৰা বনাইছে খেৰে, আৰু গেটখনত অলপ ৰং কৰিছে। আহকচোন আমি এতিয়া ভিতৰলৈ সোমাই যাওঁ, আৰু ভিতৰতনো কিমানখিনি চেঞ্জেছ আহিছে আৰু কিখিনি নতুন বস্তু আহিছে আমি গোটেইখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰোঁ। সোমোৱাৰ ঠিক সোঁ ছাইডে আপোনালোকে এটা ধুনীয়া ঘৰ দেখিবলৈ পাব, ইয়াতো কিছুমান নতুন বস্তু আহিছে, সেইখিনি আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। আৰু এইটো হৈছে দীপলহঁতৰ ঘৰ গ্ৰাম্যানুভূতি, দেখিছে আপোনালোকে। কিন্তু আপোনালোকক মই জনাব বিচাৰিছোঁ, এতিয়া যিহেতু ফুলৰ ছিজন নহয়, য'ত ত'ত এপাহ দুপাহ ফুল ফুলি আছে, যদি আপোনালোকে ফুলৰ ছিজনত আহে, আপোনালোকে যদি আগৰ ভিডিঅ'টো চাইছিলে কেতিয়া আহিব লাগিব সেইটো গম পাইছেই, তেতিয়া যদি আহে আৰু সুন্দৰ দেখিব। আৰু এয়াই হৈছে দীপলহঁতৰ ঘৰ। এই গ্ৰাম্যানুভূতি ধুনীয়াকৈ লিখা আছে, লগতো বৰ্তমান আপোনালোকে দেখিছেই, আৰু চাৰ্টটোত লিখা আছে লাহন গাঁও, আৰু এই খুঁটাটোতো এটা ধুনীয়াকৈ আৰ্ট কৰি দিছে। গতিকে আহক আমি এতিয়া দীপলৰ সৈতে কথা পাতিম। দীপল আহিছেই, আহকচোন আমি দীপলৰ সৈতে কথা পাতোঁ কি নতুনত্ব আহিলে। ধন্যবাদ দীপল। আৰু দীপল তুমি নিশ্চয় গম পাইছে আমাৰ আগৰ ভিডিঅ'টো কিমান দৰ্শকে কিমান সঁহাৰি দিছে,
প্ৰায় বৰ্তমানলৈকে প্ৰায় 1,60,000 মানুহে চাইছে ভিডিঅ'টো আৰু ছেকেণ্ড পাৰ্টটো চলি আছে তোমাৰ ঘৰখনৰ সঁচাকৈ মানুহে বহুত ভাল পাইছে আৰু আচলতে চবেই জানিব বিচাৰি আছে যে তুমি মানে আচলতে প্ৰথম জানিব বিচাৰি আছে ঘৰখন ক'ত দুই এটা কমেণ্ট আহিছিলে লখিমপুৰৰ কিছুমান মানুহ আছে যে লখিমপুৰে গম পোৱা নাছিলে যে লখিমপুৰতো এনেকুৱা এখন ঘৰ আছে আৰু তুমি কি ক'বা কেনেকুৱা লাগিছে তোমাৰ 1,60,000 মানুহে অলৰেডি চালে মানে প্ৰথম যিটো ভিডিঅ' আছিলে সেইটো একচুৱেলি গ্ৰাম্যানুভূতিৰ প্ৰথম ইউটিউব ভিডিঅ' তুমিয়ে কৰিছিলা হয় আৰু তাত তেতিয়া আমাৰ ৰঙে দিয়া হোৱা নাছিলে মই একদম সম্পূৰ্ণ দেখিছোঁ এই খুঁটাটোতো ধুনীয়া ৰং কৰিছা তেতিয়া ৰং নাছিলে এতিয়া মানে কৈছে আমাৰ অসমৰ এজন বিখ্যাত শিল্পী নীলিম মহন্ত হয় ইয়াত ৰং খেদিয়াই গ'ল ৰং খেদিয়াই যোৱাৰ পিছতেই আমাৰ এটা মানে জীৱনলৈ ৰং আহিলে হয় আৰু গ্ৰাম্যানুভূতি লগতো আগতেও আছিলে বাৰু ইয়াৰ লগতো অলপ বেলেগ ধৰণে উপস্থাপন হ'ল হয় লাহে লাহে নন্দিনীত আহিলে নন্দিনীত অহাৰ পিছত পেপাৰ প্ৰায় 3খন পেপাৰত আহিলে প্ৰতিদিন পেপাৰ দৈনিক বাতৰি আৰু দৈনিক বাতৰিটো দুবাৰ আহিলে হয় আৰু নিউজ চেনেল 7টা নিউজ চেনেলৰ হেৰি আহিলে তেনেধৰণে মানে ৰাইজে আগুৱাই লৈ গৈছে বাকী মোক কেতিয়াবা আচৰিত লাগে মইনো কি কৰিছোঁ কিন্তু ৰাইজে আকৌ মানে সেইটো জানিব বিচাৰিছে ভালো পাইছে সেইকাৰণে ৰাইজৰ উৎসাহতে আমি একচুৱেলি কামখিনি কৰা নিচিনা হৈছে আৰু সুন্দৰ গতিকে আমি এতিয়া ভিতৰত কি নতুনত্ব আহিছে সকলোবিলাক চামগৈ ইয়াত এটা আৰু এটা গোবৰ খৰাহী ৰাখিছে মানে আচলতে কি হয় গোবৰ খৰাহীটোত ডাইৰেক্ট ফুলজোপা দিব নোৱাৰে সেইকাৰণে ইয়াতে এটা মানে গ্ৰাম্যাঞ্চলৰ এটা মানে গ্ৰাম্য ভাৱ এটা দিবৰ কাৰণে গোবৰ খৰাহীটো দি দিছে আৰু তাত ৰাখিছে এইটো এটা অলপ ইউনিক নিচিনা আনিছে গতিকে আহক আমি ভিতৰলৈ সোমাই যাওঁ দিকপলৰ সৈতে আৰু কথা পাতিম আৰু ভিতৰখন কি নতুনত্ব আহিলে চাম আজি দিকপল প্ৰথমতে মই তোমাক এটা কথা সুধোঁ আমাৰ কমেণ্টত জনাইছিলে যে তুমি কেইটামান চৰাই ৰাখিছিলা আজি 1 বছৰৰ আগতে দেই হয় হয় চ' সেই চৰাইকেইটা কমেণ্টত মোক 2-এজন মানুহে জনাইছিলে এইটোৱে আছিলে এতিয়া চৰাইকেইটা নাই এতিয়া চৰাইকেইটা নাই চৰাই গুচি পেলাই এতিয়া এটা মানে মাছো নাই দেই ইয়াত হেৰি একুৰিয়াম হয় কিন্তু তাত আমি মানি প্লাণ্ট ৰাখিছোঁ এতিয়া দিকপল আমি একদম খুব সোনকালে দেখুৱাবৰ চেষ্টা কৰিম তোমাৰ ইয়াত নতুন নতুন বস্তু কি আছে দিকপল এই বস্তুটো কি হয় খুং ন হয় পাতলগুটি ৰখাই আৰু এটা নতুন বস্তু আহিছে এইটো খলহা ন এই কি কৰিবৰ কাৰণে মাছ ধৰিবৰ কাৰণে হয় আৰু আছে এখন সাঁচি পাথৰ এখন পুথি বুলি কৈছিলে আমি ভাতৃ প্ৰতিম গালফলত গোস্বামী দিছিলে হয় 100 বছৰ অতিক্ৰম কৰা এখন সাঁচি পুথি 100 বছৰ হৈ গৈছে অতিক্ৰম কৰি গৈছে হয় দেখিছে এখন সাঁচি পাথৰ এখন পুথি হয় এখন এখন নাটক হয় হয় 100 বছৰ যদি হয় ভালকৈ থোৱা এখন কাৰণ 100 বছৰ পুৰণি আৰু ইয়াতে নতুন বস্তু আগতে এইবিলাক বস্তু আপোনালোকে দেখিছিলে এটা ঘড়ী আহিছে বহুত পুৰণা আৰু এই বস্তুটো নতুন আহিছে এই বস্তুটো কি হয় দেখুৱাল এইটো একচুৱেলি ইয়াত সেই লাও পানী বুলি কয় যে ইয়াত আচ্ছা অ'কে এইখন হৈছে একেবাৰে আগৰ যিখন পোষ্ট কাৰ্ড বুলি কোৱা হয় 1913 চনৰ এইখন আহিলে আপোনালোকে দেখিবলৈ পাব আৰু দিকপল এইটো নতুন দেখিছোঁ এইটো একচুৱেলি হেৰি হয় বেটাৰী বুলি কয় হয় এইটো পৰম্পৰাগত পদ্ধতি যিটো মানে তেল পেৰি পেলাই খাটি সৰিয়হ তেল ওলোৱাৰ এটা আচ্ছা আজিকালি মিলত কৰে সৰিয়হ লাগি আছে এইটোত একদম খাটি সৰিয়হৰ তেল ওলায় ঠিকেই আছে আৰু চাওঁ দিকপল কি আছে তলত দেখিছোঁ এটা টিভি কাঠৰ টিভি ন এইটো আজিকালি দেখিবলৈ পোৱা নাযায় একেবাৰে নায়েই দিকপল এটা বাকচ দেখিছোঁ হয় এইটো বাংলাদেশ এতিয়া ভাৰতৰ এটা অংগ আছিলে এইটো ব্ৰেণ্ডেড হয় এইটো মহাৰাজা লিখি থোৱা আছে এইটো ভালে দিয়ে স্পৰ্ট কৰিলে হয় নেকি আচ্ছা এতিয়া বাংলাদেশ ভাৰতৰ অংগ আছিলে হয় দিকপল এটা কথা কোৱা কাৰণ কমেণ্টত বহুত আহি আছে যে হেংদাংখনৰ বিষয়ে হেংদাং ক'ত পোৱা যায় হেংদাং বিক্ৰী কৰাৰ লিংকটো দিব নেকি কোৱাচোন হেংদাং ক'ৰবাত কিনিবলৈ পোৱা যায় নেকি হেংদাং একচুৱেলি আমাৰ ইয়াৰে ৱাঙনি নামৰ প্ৰতিষ্ঠানতে বনাই আছিলে কিন্তু এতিয়া বনোৱাৰ ভাৱত এই যে লকডাউনৰ সময়ত মানে খুব বেছি এটা এস্কাচিটি হৈ গ'ল হয় এতিয়া মানে উপলব্ধটো খুব কম হয় অৰ্ডাৰ দিলেও বহুত দেৰিকৈ দিয়া হয় সেইকাৰণে ভৱিষ্যতলৈ যদি হয় তেতিয়াহ'লে মই জনাই দিম বহুত পুৰণা আছে ইয়াত এইটো শোণিত কুঁৱৰী শোণি কোঠা অনিৰুদ্ধ বাণ এইবোৰ বহুত পুৰণা হেৰি কথা এইবিলাক আকৌ কালেকশ্যন কৰিছা তুমি ন সৰস্বতী নৈ পাৰ চতুৰ্থ দৃশ্যগ্ৰহণ এইখিনি মানে বহুত পুৰণি হয় আমি আপা বুলি কওঁ ডিব্ৰুগড় আপাৰ ঘৰতে এইখিনি আছিলে আমাক মানে দিছে হয় আৰু কিবা নতুন বস্তু কিবা নতুন আনিছা মানে হেৰি এইটো বজাই দেখাম বাহিৰত দেখাব নিশ্চয় ঠিক আছে এইটো নতুন বস্তু আপোনালোকে ক'ৰবাত দেখিছোঁ যদি নাজানো কিন্তু মই কিন্তু দেখা নাই গতিকে আমি ৰামধেনু বাঘধেনু না বাঘধেনু বুলি কয় এইটো আমি বাহিৰত চাম ধুনীয়াকৈ ময়ো বজাম অকণমান
আৰু ভিতৰলৈ সোমাই যাম কিছুমান বস্তু হে কৰিছে দিকপল এইভাগ কি গোসাঁই ঘৰ নেকি হয় হয় আৰু এয়া হৈছে গ্ৰাম্যানুভূতিৰ লগো আগতে কিন্তু যোৱা বছৰ নাছিলে এইটো গ্ৰাম্যানুভূতিৰ লগোটো ইয়াত দিলে আৰু দুটা বস্তু আৰু অকণমান নতুন দেখিছোঁ এইখিনি সৰু সৰু হয় এইখিনি ৰিচেণ্টলি হেৰাই যাব হা কেছেট নাই আজিকালি হয় এইটো মিউজিক চিষ্টেমটো প্ৰায় নাই হয় হয় সেই তেনেকৈ আমাৰ মাজৰ পৰা একদম হেৰাই যোৱা বস্তু কৰিলোঁ ৰেডিঅ' সৰু সুৰা কিছুমান বস্তু ৰিল থকা কেমেৰা নাই মনত পৰি গৈছে নে পৰিছে ৰিল থকা কেমেৰা এইবোৰ মাজত হেৰাই গ'ল ন আমাৰ মাজৰ পৰা এইবিলাক হেৰাই গৈছে একেবাৰে হেৰাই গৈছে এইবিলাক প্ৰজন্ম একচুৱেলি এতিয়া নতুন নতুন ল'ৰা ছোৱালীবোৰে এইবোৰ খুচৰি চাই মানে কি বস্তু হয় সেইটো হয় এইটো কি আছিলে VCR আছিলে ডাঙৰ কেছেটটো আছিলে যে সেইটো আছিলে DVD আজিকালি মানুহে নচলায় সকলোখিনি আজিকালি খুব সৰু সৰু বস্তুতে হৈ যায় আগতে ৰিল ফচিছিলে এইটো এটা সিহঁতৰ ৰুমেই হয় গতিকে এইটো অকণমান আৰ্ট কৰিছে আৰু এটা পিছফালে বস্তু আছে গতিকে পটককেনে যাওঁ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইখন হৈছে দিকপলহঁতৰ পাছফালৰ এখন বাৰাণ্ডা আৰু বাৰাণ্ডাখনো দেখিছে আপোনালোকে কি সুন্দৰকৈ সি এটা চাংঘৰ নিচিনাকৈ সজাই পেলাইছে আৰু এয়া হৈছে ইৰফান খান যেতিয়া ঢুকাইছিলে তেতিয়াই নীলিম মহন্তদাই এইখন আৰ্ট কৰিছিলে সি আৰু ঠিক ঘৰটো ঠিক দুইটা ছাইডে আৰু আৰ্ট কৰিছিলে আৰু সেয়া আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম ঘৰটোৰ এটা ছাইডে আছে ঋষি কাপুৰ এয়া দেখিছে আপোনালোকে ঋষি কাপুৰক কিমান সুন্দৰকৈ আঁকি দিছে সি কিন্তু ঋষি কাপুৰ যেতিয়া ঢুকাইছিলে তেতিয়া আৰ্ট কৰিছিলে আৰু ঘৰটো এটা ছাইডে আৰু আৰ্ট আছে আপোনালোকক দেখুৱাম কিন্তু আহক এতিয়া বিশেষ এটা বস্তু আমি চাই লওঁ এইখিনিতে আপোনালোকক জনাই দিছিলোঁ যে এটা বস্তু দেখুৱাম বাঘধনু মই দেখা নাই আজিলৈকে গতিকে এইটো এবাৰ ময়ো ঘূৰাম আৰু দিকপলৰ সৈতে প্ৰথমতে চাই লওঁ আৰু ইয়াতে তাৎপৰ্য আছে বুলি কৈছে গতিকে দিকপলৰ থ্ৰুৱেদিয়ে গম পাম যে ইয়াৰ তাৎপৰ্যটো কি প্ৰথমতে চাওঁচোন আহক কিন্তু কেনেকুৱা ধৰণে কাম কৰে এতিয়া মই এইডাল দিকপলৰ হাতত দি দিছোঁ আৰু দিকপলৰ পৰা জানিব বিচাৰিম দিকপল প্ৰথমতেই কোৱা ইয়াৰ বাঘধেনুৰ তাৎপৰ্যটো কি প্ৰথমে মোক উপহাৰ দিয়া ব্যক্তিজনৰ নাম যদি মই নলওঁ তেতিয়াহ'লে মই মোক পাপে চুব হয় তেখেতৰ নাম মাধুৰী মালতী কবি গোলাপ দিহিঙীয়া মোমাইদেউ বুলি মাতোঁ হয় হয় তেখেতৰ হাতৰ কামবোৰ একদম মানে অতুলনীয় তেখেতে একচুৱেলি ইয়াৰ তাৎপৰ্যখিনি আমাক জনাইছিলে কিন্তু যেতিয়া চ'ত মাহত খুব খৰাং মাৰে ন হয় 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 সেই খৰাঙৰ সময়ছোৱাত এইটো মানে মেঘক নিমন্ত্ৰণ দিয়ে সেইটো বজাই পেলাই বাঘধেনু আচ্ছা আৰু এখন দুখন নহয় বহুতখন বজাই একেলগে বজাই শব্দৰ প্ৰতিধ্বনি হয় সেইটো মানে মেঘ আহে বুলি জনবিশ্বাস আছে হয় হয় আৰু সেইটোৱে ইয়াৰ এইটো আমাৰ সম্পূৰ্ণ থলুৱা দেই কোনো বেলেগৰ পৰা লোৱা নহয় তোমাৰ অকণমান আঁতৰি দিয়া তোমাৰ গাত লাগি হ'ব ঠিক আছে এতিয়া মই দিকপলক অকণমান দেখুৱাই দিব চেষ্টা কৰিম ইয়াৰ কেনেকুৱা হয় ইয়াৰ এটা শব্দ দিয়া বোলে ৱাও আপোনালোকে বাৰু কেতিয়াবা এনেকুৱা ধৰণৰ বাঘধেনু দেখিছিলেনে মই কিন্তু দেখা নাই মই আজিয়ে প্ৰথম এইটো যোৱা বছৰো নাছিলে কেনেকুৱা শব্দ আপোনালোকে দেখিছেনে বাৰু কল্পনা কৰক যদি 10-20জন মানুহে একেলগতে এইখিনি ঘূৰাব হয় কেনেকুৱা এটা পৰিৱেশ হ'ব আৰু মোৰ লগত অহা ভাইটিটোও ঘূৰাই আছে আছিলে দুডাল আপোনালোকে শব্দটো শুনক আচলতে এইটো একেলগে কেইবাজনো মানুহ মানে তেতিয়া হেৰি কৰিছিলে ভৱিষ্যতলৈ এনেকুৱা আমাৰ মাজৰ পৰা হেৰাই যোৱা আমাৰ অসমীয়া সংস্কৃতিৰ লগত বহুত বস্তু আছে গাঁৱলীয়া বস্তু হয় হয় লাহে লাহে গ্ৰাম্যানুভূতিত উপস্থাপন হ'ব ৰাইজজনক ঠিক আছে দিকপল এতিয়া আমি যাম এই কাষৰ যিটো ঘৰ প্ৰথমতে আপোনালোকক দেখুৱাইছিলোঁ সেই ঘৰটোলৈ ইয়াতে দিকপলে জিৰণি লয় আৰু ইয়াতে যিখিনি ঘৰৰ যিখিনি কাম হয় সেইখিনি কৰে দিকপল আমি কোৱা ইয়াতে নিজৰ কাৰণে এখন নাৰ্চাৰী কৰিছোঁ বিক্ৰীৰ বাবে নহয় নিজৰ কাৰণে নিশ্চয় কাৰণ আমাৰ ইয়াত আমি মাডাৰ প্লেণ্ট কিছুমান কালেকশ্যন কৰি আনো তাত সেইখিনি আমি কাটিংছ হৰমন লগাই কাটিংছ কৰি এনেকৈ চিডলিং ক্ৰিয়েট আমি নিজৰ কলনীখন ডেভেলপমেণ্টৰ কাৰণে এইবোৰ কাম কৰি এইবোৰ চিডলিং কৰি এইবোৰ আমি বুগেনভিলিয়া লগাইছোঁ হয় হয় চব এইবিলাক চব নিজেই কৰা নহয় জানো নিজে কৰা হয় আৰু ইয়াতে দেখা পাইছোঁ ঠাণ্ডাত নিশ্চয় ইয়াতে জুই ফুৱা মেহফিল হয় আচ্ছা গায়ক আহে আৰু বিভিন্ন মানে আমি ভাল ভাল আলোচনা কৰোঁ ইয়াত বঢ়িয়া আলোচনা কৰোঁ এইখনত আমি গৰম দিন শুই বহি কটাওঁ সময় ঠিকে আছে দিয়া আৰু বৰ ধুনীয়াকৈ এটা ঘৰ ই সজাই ৰাখিছে চাংঘৰ আৰু ইয়াতে এটা টেণ্ট আছে টেণ্টটোতো ধুনীয়াকৈ বনোৱা আছে গ্ৰাম্যানুভূতি
আৰু আচলতে দিকপল ইয়াত কোনোবা থাকিছেই নেকি মোৰ কিন্তু এদিন ৰাতি থাকিব ইচ্ছা আছে কিন্তু এইবোৰ ভৱিষ্যতলৈ অলপ বহুল ভিত্তিক হ'বগৈ ঠিক আছে তুমি যিটো ভৱিষ্যতৰ কথা উলিয়াইছা তোমাৰ গ্ৰাম্যানুভূতিৰ ফিউচাৰ প্লেনিংটো অকণমান কোৱাচোন মানে ভৱিষ্যত মানে এনেকুৱা হ'ব যিহেতু মই এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰিও কৰোঁ হয় মোৰ ৱাইফ কিন্তু হাউচ ৱাইফ হয় আমি তেহেঁতৰ এটা টীম আছে আমি তেওঁলোকক হেণ্ড অভাৰ কৰি দিম হয় হয় কমাৰ্চিয়েল ছাইডটো চাব হয় আৰু তেওঁলোকে ধৰি লওক অসমীয়া আমাৰ যিটো থলুৱা আতিথ্য খাদ্য সম্ভাৰ সেইখিনি তেওঁলোকে আতিথ্য দিব ভৱিষ্যতলৈ হয় হয় আমি পুখুৰীৰ ওপৰত চাংঘৰ ইতিমধ্যে বনাই আছোঁ চামগে হয় আৰু তেনেকৈ মানে এজন ব্যক্তিয়ে যদি চহৰৰ কোলাহলৰ পৰা অলপ নিজানতা বিচাৰি গ্ৰাম্যাঞ্চললৈ আহিব ইচ্ছা কৰে অলপ সময় অতিবাহিত কৰিব ইচ্ছা কৰে মাছ ধৰিবলৈ ইচ্ছা কৰে সাঁতুৰিব ইচ্ছা কৰে মানে তেনেকুৱা এটা পৰিৱেশ ইয়াত দিয়া হ'ব এইফালে আছে সি বনাই আছে সেয়া আপোনাৰ চাংঘৰৰ বনাই আছে আৰু ইয়াতে সকলোবিলাক থাকিব এইটো হ'ল ফিউচাৰ প্লেনিং অলৰেডি মানুহ আহিছে বহুত আহিছে হয় হয় মানুহ আহিছে ন ডিব্ৰুগড় গুৱাহাটী হয় অসমৰ বাহিৰৰ বহুত মানুহ আহিছে বেংগলোৰ তাৰপিছত আকৌ তোমাৰ মাজুলী একদম কাষতে থকা মাজুলী বহুত মানুহ আহে এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ 1913 চনৰ এটা ঘৰ আৰু 1950 চনৰ ভূমিকম্পত ফাট মেলিছিলে সেই ঘৰটো অকণমান চাবলৈ আমি আগবাঢ়িছোঁ দীপলহঁতৰ ঘৰৰ পাছফালে আছে সেই ঘৰটো আৰু দীপলহঁতৰ একদম পুৰণা ঘৰ আছিলে ন মই তাতে জন্ম কি কোৱা আৰু ছাইডত আৰু অকণমান আৰ্ট আছে এইখিনি অকণমান দেখাই দিছোঁ এইখিনি চব নীলিম মহন্তদাই আৰ্ট কৰা এইটো ঘৰৰ তাৰ বেক ছাইডত গতিকে আহা আমি দিকপল তোমাৰ জন্মস্থান জন্মৰ ঘৰটো আমি চাওঁগৈ আৰু 1950 চনৰ ভূমিকম্পত ফাট মেলা ঘৰ চাওক দিকপল কিমান বছৰ হ'ল 107 বছৰমান 107 বছৰ হৈ গৈছে আপোনালোকে চিন্তা কৰক 107 বছৰীয়া এটা ঘৰ ইতিমধ্যে পেপাৰ আৰু হেৰি দিছে অলৰেডি হয় 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 ঘৰটোৰ আৰু এটা ঐতিহ্য আছে তাত মানে একচুৱেলি এতিয়া 1950 চনৰ আগৰ স্বাধীনতা সংগ্ৰামৰ সময়ত হয় এই অঞ্চলত মানে কিছুমান স্বাধীনতা সংগ্ৰামীয়ে সেই ঘৰটোত মানে কিছু আলোচনা কৰে হয় নেকি যে বিভিন্ন মানে কেনেধৰণে ক'ত আন্দোলন কৰিব কি কথা হয় 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 মানে ব্ৰিটিছ চিপাহীসকলে ইয়াত মানে বহুতবাৰ চাপাও মাৰিছিলে তাৰপিছত হেৰি হৈছিলে ইয়াত এজন অসমৰ প্ৰশাসনিক বিষয়া মোৰ বৰদেউতা আছিলে তেওঁ অসমৰ প্ৰথম অসমীয়া IFS বিষয়া আছিলে তেখেতৰ নাম হেৰি পৰমা লাহন তেখেতক আছাম টাইগাৰ হিচাপে মানে উপাধিৰে বিভূষিত কৰিছিলে হয় হয় হিষ্ট্ৰী আছে ঘৰত হয় হয় আৰু হেৰি মোৰ ককা আজু ককাৰ নাম আছিলে কনক লাহন সেনে আমাৰ উত্তৰ লখিমপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তেতিয়া শিক্ষকসকলৰ পণ্ডিত বুলি কোৱা হয় আচ্ছা ব্ৰিটিছৰ দিনৰে আৰু তাত মানে কি আছে এখন হেৰিও আছে বিচনাও আছে বিচনাখনো বহুত পুৰণা হয় হয় তেনেকৈ ধৰণে কিছুমান ঐতিহ্য আছে এতিয়া আপোনালোকক মই দেখুৱাবলৈ আহি আছোঁ কাৰণ আপোনালোকে 1 বছৰ আগৰ যিটো ভিডিঅ' আছিলে সেইটোত চাইছিলে সেই ঘৰটোত ভিডিঅ'টোত মই এই ঘৰটো দেখুৱাব পৰা নাছিলোঁ গতিকে আজি আপোনালোকক দেখুৱাম মই 107 বছৰৰ পুৰণি এটা ঘৰ আৰু 1950 চনৰ ভূমিকম্পত ফাট মেলিছিলে এই ঘৰটোৰ গতিকে সেই সকলোবিলাক দেখুৱাম এইটোৱে হৈছে সেই ঘৰটো এই ভাইটিটো মোৰ লগত আহিছে আৰু ই অকণমান দুটা এটা ভিডিঅ' কৰি আছে তাক মই আজি কেমেৰামেন হিচাপত লৈ আহিছিলোঁ এয়া হৈছে ঘৰ বহুত পুৰণা চিন্তা কৰক এই ঘৰটোৰ বয়স হৈছে 107 বছৰ তই কেতিয়াবা দেখিছিলিনে এনেকুৱা ঘৰ হা প্ৰথম দেখিছ আৰু গ্ৰাম্যানুভূতিলৈ আহি কেনেকুৱা লাগিছে মজা লাগিছে ঠিক আছে দিকপলে আচলতে তলা মাৰি ৰাখিছে দিকপলে চাবি বিচাৰি গৈছে সি চাবি অনালৈকে আহক আমি ঘৰটো চাওঁ এতিয়া কথাটো হ'ল ঘৰৰ তলা মাৰি আচলতে ক'ৰবাত গুচি গ'ল মই আপোনালোকক ভিতৰখন দেখুৱাবলৈ ভাবিছিলোঁ ভিতৰখন দেখুৱাম বুলি চব তলা মৰা আছে আৰু দিকপলে অকণমান কালাৰ কৰিছিলে ঘৰটোত কিন্তু একেবাৰে এইখিনি অলপ অলপ ভাগি পৰিছে ঘৰটো কাৰণ 107 বছৰ হ'ল মই আপোনালোকক খিৰিকীৰ ভিতৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম সেই 1950 চনৰ ফাটটো আৰু তেতিয়াৰে এখন বিচনা আছে কাৰণ অকণমান দেখুৱাই দিব চেষ্টা কৰিছোঁ এই খিৰিকীখন অকণমান ভাগি থকাৰ কাৰণে মই আপোনালোকক এই ফাটটো দেখুৱাবলৈ সুবিধা পালোঁ আৰু এই যিটো ফাট দেখিছে এইটোৱে হৈছে 1950 চনৰ ভূমিকম্পত মেলা ফাট আৰু কাষত থকা যিখন বিচনা দেখিছে এই বিচনাখনৰ বয়স 100 বছৰৰ হৈ গৈছে গতিকে
আপোনালোকে বেয়া নাপাব, কাৰণ মই আপোনালোকক যিটো সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ, আৰু যদি পিছত সুবিধা পাওঁ কেতিয়াবা আপোনালোকক সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো আছিলে ইমানেই। আজিলৈ আহিছোঁ, ধন্যবাদ।